জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব আৰু সকলোকে ভোগালী বিহু মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে দিনবোৰ ভালে কুশলে যাওক, আহি থকা দিনবোৰ, আৰু লগতে ভোগালী ভোগেৰে সকলোৱে মনবোৰ উপচি পৰক তাৰে কামনা কৰিলোঁ। ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিবলৈ নহ'ল, কাৰণ বিহু বুলিলে জানেই নহয় ঘৰত বহুতো কাম থাকে, আৰু এতিয়া সেইবোৰ কৰি মেলি আজৰি হৈছোঁ। আৰু এতিয়া মই ভাবিছোঁ লালমোহন কেইটামান বনাম। কেনেদৰে বনাওঁ চাওক আপোনালোকেও। আৰু বেছি পাৰফেক্ট নহয় বাৰু, মই বনাবলৈ নাজানো বেছি, তেওঁ ট্ৰাই কৰিম আৰু ভিডিঅ'টো চাই থাকক। এইবিলাক যোগাৰ কৰি লৈছোঁ। এইটো লৈছোঁ এই গোলাপ জামুনৰ পেকেট এটা, আৰু এইফালে লৈছোঁ ঘিটো নিদিলেও হয়, সেইটো অপশ্যনেল হয়, সেইটো আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে। আৰু চেনি লৈছোঁ, আৰু লাগিব গাখীৰ। মই আমুল গাখীৰ লৈছোঁ যিহেতু ঘৰত গৰু গাখীৰ নাই, সেইটো কাৰণে। এইখিনি মই ঠিক আছে, এইখিনি মঠি লওঁ, দেখাই আছোঁ। আৰু মই এতিয়া পেকেটটো খুলিলোঁ, এইখিনি মঠি লওঁ। পেকেটটো গিটছ কোম্পানী। এতিয়া মই এনেদৰে আটা মুঠা নিচিনাকৈ মচি ল'লোঁ। এনেদৰে বহুত সময় মাৰিব লাগিব কোমল হোৱাকৈ। এতিয়া মই কোমল হোৱালৈকে মাৰি আছোঁ। তেনেকৈ সৰু সৰু গোল গোল লাড়ু কৰিম। সেয়া মই গোল গোল লাড়ু কৰি আছোঁ। লাড়ু বনোৱাত পাৰফেক্ট নহয়, যেন তেন। আনফালে মই এয়া চেনি কাপ, চেনি পানীত দি পেলাই এতিয়া গেছত উঠাই দিম। এয়া চেনি পানী জ্বলাই দিলোঁ। এইখিনিতে সম্পূৰ্ণ গলিবলৈ দিম। এইকেইটা মোৰ 18টা লাড়ু ওলালে, আৰু এতিয়া ইয়াতে চচপেন পাতি দিছোঁ। ইয়াতে মই ৰিফাইন দি পেলাই লাড়ুকেইটা ফ্ৰাই কৰি ল'ম। এইকেইটা হ'লে হ'ব ৰঙা ৰঙাকৈ আৰু অকণমান জুইটো কমি গ'ল, অকণমান হেৰি কৰি দিওঁ। এইটো হৈছে এইকেইটা অলপমান সিজানে ফুলিছে হয় ধুনীয়া। এয়া মোৰ ৰঙচুৱা হৈ গ'ল, আৰু লাহেকৈ নমাই মই চেনি পানী দি দিলোঁ। তেলখিনি পৰি যাব। মোৰ গোলাকেইটা এইকেইটা এঘণ্টামান ৰাখিলোঁ চেনি পানীত ডুবাই। ইমান পাৰফেক্ট নহ'ল বাৰু। আৰু মই চেনি পানীত এয়া লং ইলাচি দিছিলোঁ, সেইখিনি দেখাবলৈ নহ'ল। আপোনালোকে চেনি পানীখিনি যেতিয়া গৰম কৰিব বা উতলাব, তেতিয়া লং ইলাচি কেইটামান দি দিব। মই ফ্ৰিজতে ৰাখি দিম এতিয়া। ইয়াতে আপোনাৰ ঢাকন এখন দি থৈ দিম। লালমোহনকেইটা বনাই হৈ গ'ল, আৰু সেনেকৈ থৈ দিলোঁ ফ্ৰিজত। এতিয়া সন্ধিয়া হৈ গ'ল, আৰু আমাৰ ভেলাঘৰ ভোজৰ আয়োজন চলি আছে, আৰু তাত কাটা বচা চব হৈ গ'ল। মায়ে ভাত বহাই দিছে। ভিডিঅ' কৰিবলৈ নহ'ল, কিন্তু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ।
এয়া আমাৰ ভেলাঘৰ এইটো মানুহ বেছি নাই বাৰু আমাৰ ঘৰৰ মানুহকেইটা আৰু ভাইটিৰ লগৰ দুজনমান আহিব সিমানে আৰু এয়া মায়ে বনাই আছে মাংস বনাই আছে এয়া আমাৰ মাংস উতলি গ'ল ছাগলী মাংস পুৱা উতলিছে এয়া আমাৰ ভেলাঘৰ পাৰ্টি এয়া আমাৰ লাহে লাহে ডেন্স আৰম্ভ হৈ গৈছে সৰুমাই নাচি আছে আৰু ইয়াৰ পিছফালে মা নাচি আছে আজিলৈ এইবিলাক মই কিন্তু কি বোলে বিহু চিহুত এইবিলাকত মই কিন্তু লগৰ ল'ৰা ঘৰত মাতিলে যাওঁ কিন্তু ভাল লাগে বহুত ভাল লাগে কাৰণ তাই ভাবিলে কোমৈ ৰজা কোমৈ য'ত নেকি ৰজা হয় তাৰ ঘৰত গ'লে চলি আছে পুৰা এয়া আমাৰ খাবলৈ বহি গ'ল চবে ভাইটিৰ লগৰ এইকেইজন মায়ে দি আছে মই ভিডিঅ' কৰি আছোঁ